গাইজ মই বনাবলৈ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দেন ব'লক আজি নগাঁও যাব ওলাইছোঁ, মেলা আছে যে। তো থাম্বনেইল টাইটেল দেখিছে আপোনালোকে গমেই পাইছে। তো ভিডিঅ'টো ব'লক দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। গাইজ এইবিলাক চব 20 টকা 20 টকা, এইবিলাক চব 20 টকীয়া। এইবিলাক গাইজ আপোনালোকে আহে যদি আহিব পাৰিব। এইবোৰ চব এয়া 20 টকা 20 টকা, এইযোৰ 20 টকীয়া, চব 20 টকা। এইবোৰ ল'লেও ল'ব পাৰিব। এইবোৰ 20 টকা 20 টকা 20 টকা। আমাৰ এইটো পাগলাই হৈ গৈছে। চবৰ কাৰণে ল'ম আকৌ 20 টকা। চবৰ কাৰণে লৈছে। এইখন দোকানৰ পৰা যাব মন যোৱা নাই আৰু। আমাৰ ছোৱালীয়ে ৰকলিছ লগাইছে। আমি কিয় ফুট দিয়ে ন আমাক ক'ৰবাত ন, আমাক এইকেইদিন দিয়াই হৈছে। কৃপাহে ভগৱানৰ। এইফালে কাপোৰৰ দোকান, কাপোৰা, এইপিনে পেণ্ট 200 গাইজ আমি ক'ত উঠি আহিছো চাওক। এনে আহিছো, খেল হোৱা নাই। এইফালে ৰাতি হ'ব ন। ওপৰৰ পৰা ভিউটো চাওক। মিছল মানে ললাহে ন, মই ভিডিঅ' কৰি নাপালো। গাইজ মেলা ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে ন। খাই বোলে এইফালে গগনা থাপনা এইফালে আছে। মোৰ দুখ বহুতৰে দুখ। হেল্ল' ছোৱালী মানুহৰ 100 মোবাইল কভাৰ, ইয়াৰিং কিমান লাগে? 50 এইফালে। সেইফালে সোমাই ক'লৈ যাব? আপোনালোকে আহিছে যদি ৰাইজ কমেণ্ট কৰিব। এইফালে কাপোৰ লৈ আছে। এয়া 100, বহুত কম দামতে পাই যায় ন। আমি আৰু হাইষ্ট কমতে। এইফালে বায়ে হেৰি নিব দিছিলে, গহনা চেন নিব দিছিলে। গাইজ মই মেলালৈ আহি এটাই মানে অনুভৱ কৰিছো যে আমিও যদি দোকান এখন দিয়া হ'ল বহুত লাভ হ'ল হয় কিজানি ন। আৰু কিছুমানে খোৱা বস্তু বিশেষকে দাম সেইটো বেছি, বাকী বস্তু মানে কম দাম ন। খোৱা বস্তু ফুচকা একদম 10 টকা 3টাহে মানে তেনেকে আমি যদি দিয়া হয়, তাকে কৈছো। গাইজ আমি আহা বহুত সময় হ'ল, শুনিছেনে নাই নাজানো। ইয়াত বহুত গান হৈ আছে, চিঞৰি আছে। আমি দুটা এতিয়া পুৰা মেলা চাই ঘূৰি ফুৰিছো। এইবিলাক চকৰি বস্তুখিনি লৈ আছে, বহুত ভাল লাগিছে। আমি যামগৈ আৰু আপোনালোকে যদি আহিছিলে কমেণ্ট কৰিব। এইবিলাক চব ফটো উঠি আছে। এইটো মানুহবিলাক উঠিলে ন। নাই উঠা এইবিলাক গাইজ। আমি মিছল খালো আৰু একো খোৱা নাই। আৰু কি আইচক্ৰীম খোৱাৰ কথা কৈছে আৰু কিবা কোৱা। ভাল লাগিছে, মজা। কিমান ভাল লাগিছে? ইমানো ভাল নহয়, কাৰণ ৰাতি হোৱা নাই যে। নাই, ইমান সময়তে ভাল। সোনকালে আহিলো ন। আপোনালোকে আহিলেও আহিব পাৰিব, বহুত কম দামতে বস্তু দি আছে।
ফটোটো আহা এইবিলাক ফটো উঠে আমি ফটো এখনো উঠাই নাই এতিয়ালৈকে ন আমি ফটো উঠিম আৰু ৰাতি হ'লে মানে সন্ধিয়া হ'লে ৰখি আছো আমি অকল সোনকালে গুচি আহিলো যে ইয়াতে ঘূৰিয়ে আছো আৰু আমি চাই আছো বস্তুখিনি মুখখন কিয় মাৰি আছে হাঁহি দিয়া মন কিয় মাৰি আছা কোন মন মাৰি আছো बिल्कुल सस्ते रेट में आइए আপোনালোকক বহুতখিনিয়ে বস্তু দেখাবলৈ আছে মই আমি নোৱাৰো ইমানখিনি লংকে ন দেখাবলৈ যিমান আছে মানে আৰু আপোনালোকে নিজে আহি চাই যাবহি रेलगाड़ी में चलते हैं